আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ যি ৰিভিউ মিটিং আমাৰ সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী স্পৰ্টছৰ মন্ত্ৰী তেখেতে আহি পেলাই আলোচনা কৰা হ'ল। সঁচাকৈ আমি ভাল লাগিছোঁ। যোৱাকালিৰ যিটো মিটিঙৰ ডিচিশ্যন এই ডিচিশ্যন মৰ্মে আজি অসম চৰকাৰে লগে লগে 7টা ষ্টেডিয়াম আৰু 2টা ডিষ্ট্ৰিক্ট লেভেলৰ ষ্টেডিয়াম তেওঁলোকে হেণ্ড অভাৰ কৰিলে আমাক। আৰু ইয়াৰ গোটেইখিনি মেইনটেনেঞ্চ মানে আমি দায়িত্ব ল'ম, এইখিনি আপোনালোকক অৱগত কৰালোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় আমাৰ BDCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দিৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় মন্ত্ৰী তেখেত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি ভাল লাগিছোঁ, তেওঁলোকে বহুখিনি আমাক স্পৰ্টছটো কি ধৰণে উন্নত কৰিব পৰা যাব BDC এলেকাত তেওঁলোকে বহুখিনি চিন্তা কৰিছে। আৰু ভৱিষ্যত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি বনাব আৰু গোটেইখিনি আমাক হেণ্ড অভাৰ কৰাই দিব বুলি ক'লে। আৰু আমাৰ ইভেণ্টছ হিচাপে কোনটো ইভেণ্টছত গুৰুত্ব দিলে আমি মানে আমাৰ নেশ্যনেল লেভেলে কওক ইণ্টাৰনেশ্যনেল লেভেলতে কওক আমি মানে বনাব পাৰোঁ স্পৰ্টছমেন, তাৰ কাৰণে তেওঁলোকে দিহা পৰামৰ্শ আমাক আগবঢ়াইছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।